গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়া আমাৰ ভোট লৈ ৰাজনীতি কৰি আছে, অনাগত দিনত নোৱাৰে। আপোনালোকে চাই থাকক, তেখেতক আমি ফকীৰাগ্ৰাম সমষ্টিৰ পৰা হাৰামেই। আৰু ফকীৰাগ্ৰাম সমষ্টিত BPF প্ৰাৰ্থী জিকিব 110% গ্যাৰাণ্টি। আপোনালোকৰ সন্মুখত ক'লোঁ। খালি সূতা কম্বল আৰু বাল্টিঙৰ ৰাজনীতি কৰি আছে অৰূপ কুমাৰ দে ডাঙৰীয়া। গতিকে প্ৰথম ৰিজাল্টটো অৰূপ কুমাৰ দেক হাৰুৱা আমাৰ 21,000 কোচ ৰাজবংশী ভোটাৰ 21টা ভোট নাপাব অৰূপ কুমাৰ দে ডাঙৰীয়াই। দথমা সমষ্টিত UPPL 0। কাৰণ হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াৰ এটা গুণো প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাত নাই। সেইকাৰণে প্ৰমোদ বড়ো আৰু এই হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াৰ এই মানে তুলনা নহয়। তাৰমানে হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়া এজন একচুৱেলি টপ লিডাৰ, নৰ্থ ইষ্টৰ ভিতৰত টপ লিডাৰ বুলি ক'ব পাৰি। কোচ ৰাজবংশী জনগোষ্ঠীয়ে BJPক কেতিয়াও ভোট নিদিয়ে। কেইদিন আগত দেখোন আমাৰ জনগোষ্ঠীৰ যিটো ছাত্ৰ সন্থা তেওঁলোকে যখন BJPৰ এগেইনষ্টত ধৰ্ণা দিছে। আৰু আমিও এই প্ৰাক্তন আক্ৰাছৰ ল'ৰা হয়, আমি কেতিয়াও BJPক ছাপোৰ্ট নকৰোঁ। BJPয়ে আমাৰ জনগোষ্ঠীটোক যি ঠগন ঠগাইছে, ৰাম ঠগন ঠগাইছে। আৰু BJPত আমাৰ কোচ ৰাজবংশী মানুহ নাপায়। UPPLতো একেবাৰে নাই আমাৰ কোচ ৰাজবংশী মানুহ। পোনপ্ৰথমে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ দথমা সমষ্টিৰ দথমা ব্লক কোচ ৰাজবংশী চেল গঠন হ'ল BPF ৰাজনৈতিক দলৰ 121 জনীয়া কমিটি, খুব ষ্ট্ৰং কমিটি হৈছে। আৰু প্ৰেচিডেণ্ট আমাৰ অনুপম ৰায় আৰু ছেক্ৰেটাৰী পৱন ৰায়, তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ, আমাৰ ৰাইজে দায়িত্ব অৰ্পণ কৰিছে। 121 জনীয়া কমিটি গঠন হৈছে, খুব শক্তিশালী কমিটি। আৰু দথমা সমষ্টিত UPPL 0 আমি কৰি দিলোঁ। আৰু যিসকল ব্যক্তি আজি চেলত সোমাইছে এওঁলোক আল্টিমেটলি চবে BPFত জইনিং কৰিছে। চব নতুন, একেবাৰে নতুন ফেচ, ইয়ং ল'ৰা, চবে BPFৰ প্ৰতি মানে আগ্ৰহী হৈ সোমাইছে। যে বৰ্তমান BTCৰ পৰিস্থিতি অতি বেয়া, সেইকাৰণে সকলোৱে BPF দলত সোমাইছে। তাৰমানে আমি খুব আনন্দিত, কমিটিটো খুব ষ্ট্ৰং হৈছে। আৰু আমি অনাগত দিনত কোচ ৰাজবংশী চেল হিচাপে আৰু বহুত দূৰ আগুৱাই যোৱাৰ এটা চেষ্টা আমি পৰিকল্পনা কৰি আছোঁ। ইতিমধ্যে অশোক সিংহালে আহি কৈছিল যে BJPৰ এখনো বেনাৰ বা পতাকা দেখিবলৈ পোৱা নাই BPFৰ। এই ক্ষেত্ৰত আপুনি কি ক'ব যে BPF ইয়াত শূন্য হৈছে বুলি কৈছে? অশোক সিংহাল ডাঙৰীয়া অসমৰ মন্ত্ৰী, সেই অনুযায়ী এটা কথা কৈছে যে দেখা নাই। আজি দেখা পাইছে না নাই? আপোনালোকেতো দেখা পাইছে মিডিয়াই যে 121 জনীয়া এটা আমাৰ কমিটি বনাইছোঁ। আৰু ইমান ষ্ট্ৰং কমিটি। আচলতে অশোক সিংহাল ডাঙৰীয়া মিনিষ্টাৰ কাৰণে ক'ব পাৰিছে, অনাগত দিনত তেখেতো মিনিষ্টাৰ নহ'বওতো পাৰে না, তেখেতো হাৰিব না। কিমান মিনিষ্টাৰ আমি হাৰা দেখা পাইছোঁ বিগত দিনবোৰত। গতিকে অশোক সিংহাল ডাঙৰীয়াই এটা কথা কৈছে আমাৰ BPF দলক পাপ কৰা বুলি। আচলতে পাপ কৰি আছে UPPL আৰু BJPৰ মিত্ৰজোঁট চৰকাৰে। গৰীব দুখীয়াক উচ্ছেদ অভিযান চলাই যিটো পাপ কৰি আছে UPPL আৰু আপোনাৰ এই BJPয়ে, সেই পাপটো মানে ভুগিব লাগিব UPPL আৰু BJPয়ে। গতিকে আমাক কোৱাটো এইটো ভুল হৈছে অশোক সিংহাল ডাঙৰীয়া। আৰু অশোক সিংহাল ডাঙৰীয়া অসমৰ কেবিনেট মিনিষ্টাৰ হিচাপে তেখেতে BTCৰ ডেভেলপটো একো কৰিব পৰা নাই, আমি দেখা পালোঁ। মিনিষ্টাৰ হৈছে সেইকাৰণে ক'ব পাৰিছে, তাৰ কাৰণে আমি বেয়া পোৱা নাই। কাৰণ BJP আৰু UPPLহে পাপ কৰি আছে, আমি কৰা নাই পাপ, BPFে কৰা নাই। 20 তাৰিখত আকৌ এটা জইনিং 20 তাৰিখে আকৌ জইনিং প্ৰগ্ৰাম আছে চেৰপাংগুৰি বজাৰত। বহুত আমাৰ ইয়ং ল'ৰা সোমাব। আৰু আমি নতুন ফেচ, আমাৰ এডজাষ্টিং BPF নাই, এই চব নতুন BPF। আৰু এটা কথা প্ৰমোদ বড়ো ডাঙৰীয়াক এই চেগতে আমি ক'ব খোজোঁ যে আমাৰ BPF দলৰ জইনিং প্ৰগ্ৰামটো দুটা ষ্টাইলত হয়, এটা মেঘা জইনিং ষ্টাইল আৰু এটা বিভিন্ন চেলত যে আমাৰ নতুন ল'ৰা সোমাই আছে তেওঁলোকো BPFতে সোমাই আছে। আৰু বিভিন্ন চেলৰ কোচ ৰাজবংশী হওক, গোৰ্খাই হওক, মাইনৰিটি হওক, আমাৰ চেলবোৰৰ নীতি আদৰ্শ BPFৰ নীতি আদৰ্শ, আমাৰ সংবিধান BPFৰ সংবিধান। গতিকে আমাৰ চেলত সোমোৱা মানে BPFত সোমোৱা, আমি দুই ধৰণে তাৰমানে জইনিং প্ৰগ্ৰাম হয় আমাৰ। আচ্ছা, ইতিমধ্যে ৰাজবংশীখিনি BJPৰ লগত সংযুক্ত হৈছে বুলি বিভিন্ন মহলে চৰ্চা কৰে। আৰু ইতিমধ্যে ফকীৰাগ্ৰাম সমষ্টিত BJPৰ এজন নেতা কোচ ৰাজবংশী জনগোষ্ঠীয়ে BJPক কেতিয়াও ভোট নিদিয়ে। কেইদিন আগত দেখোন আমাৰ জনগোষ্ঠীৰ যিটো ছাত্ৰ সন্থা তেওঁলোকে যখন BJPৰ এগেইনষ্টত ধৰ্ণা দিছে। আৰু আমিও এই প্ৰাক্তন আক্ৰাছৰ ল'ৰা হয়, আমি কেতিয়াও BJPক ছাপোৰ্ট নকৰোঁ। BJPয়ে আমাৰ জনগোষ্ঠীটোক যি ঠগন ঠগাইছে, ৰাম ঠগন ঠগাইছে। আৰু BJPত আমাৰ কোচ ৰাজবংশী মানুহ নাপায়। UPPLতো একেবাৰে নাই আমাৰ কোচ ৰাজবংশী মানুহ, আমি BPF মুখী। আমি BPFৰ প্ৰতি বহুত সঁহাৰি পাইছোঁ। 2016 চনত হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়া আমাক জনজাতি কৰাৰ কাৰণে NOC প্ৰদান কৰিছে।
আৰু বিজেপিৰ আপোনাৰ যিটো MCLৰ EMৰ কথা কৈছে অৰূপ কুমাৰ দে ডাঙৰীয়া, BTC ইলেকশ্যনত 2025 যিটো সৰ্বপ্ৰথম যিটো ৰিজাল্ট ওলাব সেইটো ফকিৰাগ্ৰাম সমষ্টিত ওলাব। ফকিৰাগ্ৰাম সমষ্টিত আমাৰ কোচ ৰাজবংশী ভোটাৰ্ছ 21,000, 21,000 কোচ ৰাজবংশী ভোটাৰ্ছ 21টা ভোট নাপাব অৰূপ কুমাৰ দে ডাঙৰীয়াই। আৰু অশোক সিংহাল ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ, তেখেতে যদি অৰূপ কুমাৰ দেক ফকিৰাগ্ৰাম সমষ্টিত জিকাব পাৰে আহক, তেখেতক আমি চেলেঞ্জ কৰিছোঁ অসমৰ মন্ত্ৰীজনক। আমি ফকিৰাগ্ৰাম সমষ্টিত অৰূপ কুমাৰ দেক হাৰোৱাৰ কাৰণে আমাৰ যিমান ৰাজবংশী মানে ল'ৰা আছে আমি একত্ৰিতভাৱে লাগি যাম। কাৰণ অৰূপ কুমাৰ দে ডাঙৰীয়াই আমাৰ কোচ ৰাজবংশীসকলক একো উন্নতি কৰি দিব পৰা নাই। তেখেতে অকল শান্তিনগৰৰ, কোকৰাঝাৰ শান্তিনগৰৰ কেইঘৰমান মানুহকহে ডেভেলপ বনাই আছে। আমি ৰিপৰ্ট পাওঁ না, কোচ ৰাজবংশী ল'ৰা হিচাপে আমি সেই অঞ্চলত আমাৰ ইমান মানুহে ভোট দিছে, আমাৰ ভোট লৈ অৰূপ কুমাৰ দে ডাঙৰীয়া ইমান ডাঙৰ মানে EM হৈ গ'ল। আজিৰ ডেটত আমাৰ মানুহক ভালদৰে নাচায়, খালি সূতা কম্বল আৰু বাল্টিঙৰ ৰাজনীতি কৰি আছে অৰূপ কুমাৰ দে ডাঙৰীয়া। গতিকে প্ৰথম ৰিজাল্টটো অৰূপ কুমাৰ দেক হাৰোৱা আমাৰ ফকিৰাগ্ৰাম সমষ্টিত আমাৰ কোচ ৰাজবংশী চেলৰ প্ৰত্যেকজন চেণ্ট্ৰেল লিডাৰ আমি ঘূৰিম। আৰু অশোক সিংহাল ডাঙৰীয়া মন্ত্ৰী আহিলেও তেখেতক জিকাব নোৱাৰে, কাৰণ অৰূপ কুমাৰ দে আমাৰ কাৰণে বহুত ক্ষতি কৰিছে। কেইদিন আগত এটা তুলঙা মন্তব্য কৰিছে, আপোনালোকে জানে, সেইটো আমি খুব মানে অন্তৰত দুখ পাইছোঁ। KLO ল'ৰা দুটা মৰাৰ পিছত তেখেতে যিদৰে মানে কৈছিল ড্ৰাগছ এডিক্টেড বুলি, আমি উগ্ৰপন্থীক সমৰ্থন নকৰোঁ, কিন্তু এটা জনগোষ্ঠীয়ে কোনোবা এজনক মাৰিলে এনেকৈ ক'ব নাপায়। গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়া আমাৰ ভোট লৈ ৰাজনীতি কৰি আছে, অনাগত দিনত নোৱাৰে। আপোনালোকে চাই থাকক, তেখেতক আমি ফকিৰাগ্ৰাম সমষ্টিৰ পৰা হাৰামে। আৰু ফকিৰাগ্ৰাম সমষ্টিত BPF প্ৰাৰ্থী জিকিব 110% গ্যাৰাণ্টি, আপোনালোকৰ সন্মুখত ক'লোঁ। আচ্ছা, ইতিমধ্যে প্ৰমোদ বৰাই কৈ আছে যে যিবিলাক BPFত যোগদান কৰি আছে এইবিলাক আগৰে BPFৰ মানুহ। সেই প্ৰমোদ বড়ো ডাঙৰীয়া চকুৰেও দেখা নাপায় নেকি? আপোনালোকে কওক, আজি যে 121জন ল'ৰা কমিটিত সোমাইছে, চেলৰ কমিটিত, এই ল'ৰাজন আক্ৰাছৰ দতমা আঞ্চলিকৰ প্ৰেছিডেণ্ট আছিলে। তাৰ পৰা তেখেতে ৰিজাইন লৈছে আনুষ্ঠানিকভাৱে, অব্যাহতি লৈ আমাৰ চেলত সোমাইছে। এওঁ কি নতুন নহয় নেকি? বীৰ্জু সিং ৰায় নতুন নহয় নেকি? মই কি নতুন নহয় নেকি? আমি নতুন ল'ৰা। প্ৰমোদ বড়ো ডাঙৰীয়া চকুৰেও দেখা নাপায় নেকি? আজিকালি আমাৰ সন্দেহ হৈছে। তাৰমানে BPF দলত মই ক'লোঁ দুটা ধৰণে জইনিং হয়, এটা হ'ল আপোনাৰ বিভিন্ন চেলত জইনিং হয় নতুন নতুন ল'ৰা, আৰু মেগা জইনিঙত জইনিং হয়। প্ৰমোদ বড়ো ডাঙৰীয়া কি দেখা পাইছে? যোৱাকালি আমাৰ এটা এই নাওকাটা CWCত দেখোন BJP UPPLৰ ভাল ভাল লিডাৰ আহি গ'ল। তাৰমানে আমি তেওঁলোকক ৱেলকাম জনাইছোঁ, আহক আৰু আহিব। আপোনাক 2 মাহ সময় দিছোঁ, আপোনালোকে চাব 2 মাহ পিছত UPPL একেবাৰে জিৰ' হৈ যাব। UPPLত এতিয়া গুৰু গোহাঁই কোনেও নামানে, গম পায় নাই আপোনালোকে? UPPL চৰকাৰত গুৰু গোহাঁই কোনেও নামানে, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই নামানে প্ৰমোদ বড়ো ডাঙৰীয়াক, উৰ্ষা ব্ৰহ্ম ডাঙৰীয়াও নামানে প্ৰমোদ বড়ো ডাঙৰীয়াক। এনেকুৱা দেখা পাই আছোঁ তাৰমানে। আৰু আমি যোৱাকালি এটা মই ওদালগুৰিৰ ল'ৰা, ডিমাকুছিত UPPLৰ এটা CWC মিটিং হৈছে, তাতে 100জন মানুহ, আপোনালোকে ফটোখন পাইছে চাগে, 100জন মানুহ তাৰমানে প্ৰমোদ বড়ো ডাঙৰীয়া থকা স্বত্তেও। আৰু আপোনালোকক এটা অনুৰোধ জনাওঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কেতিয়াও প্ৰমোদ বড়োক তুলনা নকৰিব, কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা গুণো প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাত নাই। সেইকাৰণে প্ৰমোদ বড়ো আৰু এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই মানে তুলনা নহয়। তাৰমানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন একচুৱেলি টপ লিডাৰ, নৰ্থ ইষ্টৰ ভিতৰত টপ লিডাৰ বুলি ক'ব পাৰি। আৰু বিভিন্ন জাতি জনগোষ্ঠীক সাঙুৰি লৈ যিদৰে তেখেতে পলিটিক্স কৰে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লাগে, কাৰণ তেখেতৰ দিনতে যি ডেভেলপ হৈছে। আৰু UPPLৰ তো জানে আপোনালোকে, তেওঁলোকৰ EM GMে গান গোৱাত ব্যস্ত, চুলি কাটাত ব্যস্ত, কাপোৰ ধোৱাত ব্যস্ত, এইগিলা ব্যস্ত। তাৰমানে জনসাধাৰণৰ উন্নতিৰ কাৰণে UPPL চৰকাৰৰ কোনো EM GMে কাম নকৰে। আৰু এটা কথা আপোনালোকে চাওক, মিডিয়া যুগত আমি এটা বস্তু জানো, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত এজন VCDC চেয়াৰমেনৰ যিখিনি ক্ষমতা আছিলে, বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত এজন EMৰ সেইখিনি ক্ষমতা নাই। এইটো আপোনালোকে চাব, হয় না নহয়? সেইকাৰণে আপোনালোকে মিডিয়া ভাইসকলক কৈছোঁ যে আপোনালোকে সত্যটো প্ৰকাশ কৰি যাওক। UPPLে কিছুমান মিছা কথা কয়, এইটো আপোনালোকে ৰাইজক দেখাই দিয়ক। আজিৰ যিটো জইনিং প্ৰগ্ৰাম হ'ল, এইটো চেলত সোমাইছে 121জন ল'ৰা, গোটেইখিনি নতুন। তো প্ৰমোদ বড়ো ডাঙৰীয়া একচুৱেলি চকুৰে দেখা নাপায় নে কি নাজানো তাৰমানে। ধন্যবাদ।